নমস্কাৰ বন্ধু বান্ধৱসকল, প্ৰথমে মই স্বাগতম জনাইছোঁ নবীন জ্ঞানৰ চেনেললৈ। আজি আমি কথা পাতিম ৰাৱণ মৰাৰ আগমুহূৰ্তত লক্ষ্মণক কি ভাল উপদেশ দি থৈ গৈছিল। হয় বন্ধু বান্ধৱসকল, আমি বহুতেই নাজানো যে ৰাৱণ মৰাৰ আগমুহূৰ্তত লক্ষ্মণক কি ভাল উপদেশ দি থৈ গৈছিল। কিন্তু আমি এটা কথা জানো যে ৰাৱণ এজন মহা শক্তিশালী আৰু বীৰ আছিল। তেওঁৰ সৈন্য সামন্ত ইমান শক্তিশালী আছিল যে তেওঁৰ পুত্ৰই ইন্দ্ৰদেৱ দেৱতাকো বান্ধি ৰাখিছিল। ৰাৱণে নিজেই কালক বান্ধি ৰাখিছিল। যেতিয়া ৰাম আৰু ৰাৱণৰ মাজত যুদ্ধ হৈছিল, কিন্তু ৰাৱণ পৰাস্ত হৈছিল। সেই সময়তেই লক্ষ্মণক ৰামে কৈছিল যে লক্ষ্মণ, তুমি ৰাৱণৰ কাষত গৈ এটা ভাল উপদেশ লৈ অহা। সেই মৰ্মেই লক্ষ্মণে ৰাৱণৰ কাষত গৈ তেওঁক কৈছিল যে তুমি মোক এটা ভাল উপদেশ দি দিয়া। তেতিয়া ৰাৱণে লক্ষ্মণক কৈছিল যে মই কি ভাল উপদেশ দিম। তোমাক মই এটা প্ৰশ্ন সোধোঁ, তুমি যদি মোক উত্তৰ দিব পাৰা তেতিয়াহ'লে তুমি এটা ভাল উপদেশ পাই যাবা। তেতিয়া ৰাৱণে লক্ষ্মণক সুধিছিল যে লক্ষ্মণ, মই ইমান বীৰ, দেৱতায়ো মোক ভয় কৰিছিল, মই নিজেই কালক বান্ধি ৰাখিছিলোঁ, আৰু তোমালোক সাধাৰণ মানুহ দুজন আহি মোক কেনেকৈ হৰুৱালা। তাতকৈ ডাঙৰ কথাটো হ'ল যে 7 সাগৰ 13 নদী পাৰ হৈ তোমালোকে মোক পৰাস্ত কৰিলা কেনেকৈ মোৰ নিজৰ ঠাইতে। তেতিয়া এই উত্তৰ কিন্তু লক্ষ্মণে দিব পৰা নাছিল। তেতিয়া ৰাৱণে লক্ষ্মণক এই উত্তৰ নিজেই দিছিল, যিহেতু লক্ষ্মণে ৰাৱণক এই উত্তৰ দিব পৰা নাছিল। ৰাৱণে লক্ষ্মণক কৈছিল যে লক্ষ্মণ, এই উত্তৰটো মই কওঁ শুনা। তোমালোকে মোক এই কাৰণেই পৰাস্ত কৰিব পাৰিলা যে তোমালোক চৰিত্ৰৱান মানুহ আছিলা আৰু মই আছিলোঁ এজন চৰিত্ৰহীন লোক। গতিকে তোমালোকে মোক পৰাস্ত কৰিব পাৰিলা। সেই বন্ধু বান্ধৱসকল, যদি ভিডিঅ'টো ভাল লাগিল তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। পাৰিলে মোৰ ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।